হাই হেল্ল' নমস্কাৰ মোৰ প্ৰিয় অসমবাসী ৰাইজ আখৰং চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আহিছোঁ চেপনলৈ। চেপন কেন্দ্ৰীয় ৰঙালী বিহু এইফালে ধুনীয়াকৈ উদযাপন কৰিছে আৰু বিখ্যাত চেপন বিহু বুলি ক'লে সকলোৱে জানে। এয়া অষ্টমী বিতুপন গৌৰৱ ঠিক কৰি আছে। এয়া আহিছোঁ আৰু বিখ্যাত চেপন বিহু বুলি ক'লে সকলোৱে জানেই আচলতে অসম বিখ্যাত চেপন বিহুৰ মানে এটা বিশেষ তাৎপৰ্য আছে, বিশেষ মাদকতা আছে চেপন বিহু বুলি ক'লে। আৰু চেপন বিহুৰ কাৰণে সকলোৱে হেঁপাহ কৰে, সেইকাৰণে আমিও আহিছোঁ। এতিয়া সোমাই আহিলোঁ চেপন মহাবিদ্যালয়ত যি চেপন বিহু পাতিছে। এয়া চেপন মহাবিদ্যালয়ৰ ইয়াৰ প্ৰাংগণ প্ৰায় 100 বিঘামান মাটিৰ ইয়াৰ বিশাল এৰিয়া। এয়া চাওক চাৰিওফালে ইয়াৰ কিমান ডাঙৰ বিশাল এৰিয়া। ইয়াৰ চেপন মহাবিদ্যালয়ৰ এই মাটিভাগ মানে প্ৰায় 100 বিঘামান হয় বুলি জনাই গৈ যায়। আৰু ইয়াতে হ'ব বিখ্যাত চেপন বিহু। চেপন বিহুত আজি চূড়ান্ত বিহু হুঁচৰি দলৰ প্ৰতিযোগিতা হ'ব আৰু এই চূড়ান্ত বিহু হুঁচৰি প্ৰতিযোগিতাৰ প্ৰাইজ মানে নগদ মানে পুৰস্কাৰ কিমান আপোনালোকে জানি সঁচাকৈ আচৰিত হৈ যাব। মানে ইয়াৰ পুৰস্কাৰ হৈছে প্ৰথম পুৰস্কাৰ 4 লাখ টকা আৰু দ্বিতীয় পুৰস্কাৰ 2 লাখ টকা। পেণ্ডেল কেনেকুৱা এয়া চাওক, পেণ্ডেল চাওক, এই চাওক পেণ্ডেল কেনেকুৱা ধৰিছে। চেপন বিহু বুলি ক'লে এটা বিশেষ মৰ্যাদা আছে, বিশেষ নাম আছে। এয়া চাওক কেনেধৰণৰ ইয়াৰ পেণ্ডেল চাওক, এই বিশাল পেণ্ডেল। ৱা আমাৰ সকলোৰে মৰমৰ জুবিন দাৰ কাৰণে এই মহাবিদ্যালয়খনে এজোপা আম উপহাৰ দিছিলে আজি প্ৰায় 3-4 বছৰমানৰ আগতে। সেই আমজোপা আপোনালোকক দেখাবলৈ লৈ যাম আৰু ময়ো নিজেও চাম। আৰু মোৰ এটা হেঁপাহ আছিলে যে আমজোপা চোৱাৰ, এদিন চেপন মহাবিদ্যালয়লৈ আহিম আৰু চেপন বিহু চাম আৰু চেপন বিহু চোৱাৰ লগতে সেই আমজোপাও চাম বুলি মোৰ এটা হেঁপাহ আছিল। আজি সেই হেঁপাহ আৰু সেই আশা মোৰ পূৰণ হ'বলৈ গৈ আছে। এয়াই হৈছে চেপন মহাবিদ্যালয়ৰ প্ৰাকৃতিক পৰিৱেশ, কি সুন্দৰ প্ৰাকৃতিক পৰিৱেশ। আৰু এইফালে গৈ আছোঁ মই জুবিন দাৰ নামত যিজোপা আম উচৰ্গা কৰিছিলে, এই উচৰ্গা কৰা আমজোপা চাবলৈ গৈ আছোঁ। এইফালে ইহঁতে ব্লগিং কৰি গৈ আছে, এইফালে দাদা এজনো গৈ আছে আৰু মই গৈ আছোঁ। এয়া চাওক কি সুন্দৰ প্ৰাকৃতিক পৰিৱেশ চাওক। এইফালে পৰা এজোপা নেকি? পাই গ'লোহি। এইজোপাই হৈছে জুবিন দাৰ নামত উচৰ্গা কৰা বিখ্যাত আম গছজোপা। এয়া দেখিছে, এটা সময়ত সেই আমজোপাক লৈ অসমত বহুত ডাঙৰ চৰ্চা হৈছিলে। আৰু ইয়াত ধুনীয়াকৈ লিখা আছে গছ মানুহৰ প্ৰবচ, গছৰ ছাঁ, পাতৰ বতাহ, এনেদৰে লিখা আছে। ডালৰ ফল মূল এনেকৈ সিপাৰ এনেকৈ লিখা আছে। আৰু এনেধৰণে লিখা আছে আহা জুবিন, চেপনৰ মাটি পানী বতাহত তোমাৰ উঠ আৰু আঙুলিৰ চেকি চোৱা। এনেধৰণে লিখা আছে। চাওক, সমূহ চেপনবাসীৰ হৈ মৃদুল ফুকন ডাঙৰীয়া এই আমজোপা জুবিন দাৰ নামত উচৰ্গা কৰিছিলে। এইজোপাই চাওক, এইজোপাই আমজোপা। এই আমজোপা চাবলৈ মোৰ আগৰ পৰা বহুত হেঁপাহ আছিলে। আজি এই হেঁপাহ পূৰ্ণ হ'ল আৰু মই চেপনলৈ আহিলোঁ যেতিয়া এই আমজোপা এবাৰ চাই যাম বুলি ভাবিলোঁ আৰু ভাল লাগিলে। এয়া চাওক, মানে কি আৰু তেতিয়া আমি শুনিছিলোঁ আজিৰ পৰা 4-5 বছৰমানৰ আগতে সংবাদ মাধ্যমৰ জৰিয়তে দেখিছিলোঁ যে এজোপা আম গছ চেপনবাসীয়ে জুবিন দাৰ নামত উচৰ্গা কৰিছিলে। আৰু আজি সেই আমজোপা চকুৰে নিজ হাতেৰে চাব পালোঁ। এয়া ভাল লাগিছে। এয়া চাওক, আম লমালমে আম লাগি আছে। এইজোপাই আমজোপা, সেইজোপা এইজোপা এনেধৰণে ৰাখি থৈছে। আৰু এইখন ব্লক এয়া আহি এয়া চাহ পিঠা খাই আছোঁ। এয়া চেপন বিহু চলি আছে আৰু এতিয়া আমি চাহ খাই আছোঁ। এয়া চেপন বিহু কেনেকুৱা? চেপন বিহুত চাহ আমি VIP হিচাপে বহি আছোঁ, VIP চিটত। আৰু এয়া চেপন বিহু উপভোগ কৰি আছোঁ এইফালে। আৰু এয়া আমি চাহ খাই আছোঁ, তিল পিঠা আৰু চাহ।